Hey guys, welcome back to my another video. So কেনে আছে আপোনালোক সকলো বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ এটি ভিডিঅ' লৈ আনিছো মণিকাঞ্চন সংগীত মহাবিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন আৰু মই ভাবিলো আপোনালোককো দেখাই দিও হেকাৰণে মই ভ্লগটো ষ্টাৰ্ট কৰি দিলো আৰু এতিয়া ৰাতিৰ 9টা বাজিছে আৰু মই ওলাবলৈ যাওঁ আৰু মানে আমাৰ প্ৰগ্ৰামটো একেবাৰে লাষ্টত আছে বেছি লৰধৰ কৰা নাই মই আধা ৰেডি হৈ আছো এতিয়া মায়ে মোক জাস্ট মেকআপ কৰি ড্ৰেছ পিন্ধালেই হয় আৰু মই হাতত মেহেন্দি ভৰিত আলতা সব লগাই থোৱা আছে আৰু জাস্ট এতিয়া মই ওলালেই হয় ভিডিঅ'টো একদম ইন্ট্ৰলৈ চাবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰি দিব চেনেলটো তালে বলক ষ্টাৰ্ট কৰো মই মাত্ৰ ভাত খাই আহিলো এণ্ড মোৰ আই মেকআপটো কৰি হৈ গ'লে আপোনালোকে চাব পাৰে মাত্ৰ ভাত খাই আহিলো মই এণ্ড এতিয়া হৈছে 10টা ৰাতিৰ 10টা আৰু এতিয়া মই ঘূৰি ড্ৰেছটো পিন্ধি সো মই কাপোৰ পিন্ধি আপোনালোকক দেখাই মোৰ সব ড্ৰেছ পিন্ধি হৈ গ'ল আৰু মোৰ মেকআপো পুৰা কমপ্লিট হৈছে জাস্ট লিপষ্টিক এণ্ড কাজল লগাবলৈ আছে আৰু মোৰ খোপা বান্ধিবলৈ আছে তেনেহ'লে বলক এতিয়া 10টাই বাজিলে দেৰি নকৰি আমি জলদি তো গাইজ মোৰ ওলাই মেলি হৈ গ'ল মোৰ সব কৰি হৈ গ'ল চাওক এয়া মোৰ ড্ৰেছ কেনেকুৱা লাগিছে এবাৰ ক'বচোন দেখিবলৈ আৰু তেনেহ'লে চাই থাকক ভিডিঅ'টো আমাৰ নাচৰ ভিডিঅ'টো আপোনালোকে এবাৰ ইউটিউব চেনেলত চাই ল'ব গাইজ আজি ছেকেণ্ড নাইট আৰু এয়া চাওক মই ৰেডি বাছ এতিয়া গ'লেহে হয় আৰু মা ওলাই আছে এইটো হৈছে দশাৱতাৰ ড্ৰেছ মই দশাৱতাৰ ড্ৰেছ কৰি ৰেডি এতিয়া তাত অৰ্কেষ্ট্ৰা চলি আছে আৰু ইয়াতে চাদৰ মেখেলা পিন্ধি গাইছে অৰ্কেষ্ট্ৰা মোৰ লগত যোনকেইজনী আছে দশাৱতাৰ সিহঁতে তাতে কাপোৰ সলাই ল'ব আৰু মই অৰ্কেষ্ট্ৰা নাই কৰাৰ বাবে ইয়াতে কাপোৰ সলাই গৈছোঁ আৰু তেনেহ'লে ভিডিঅ'টো এণ্ডলৈকে চাব সকলোবোৰ দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক এতিয়া বলক তেনেহ'লে এয়া আমাৰ নাচি হৈ গ'ল আৰু এতিয়া জিৰণি ফেনৰ তলত এইফালে ফটোগ্ৰাফাৰে ফটো উঠিছে ওপৰৰ ফটোগ্ৰাফাৰ পুৰা এতিয়া মই গৰমত ঘামি শেষ আৰু কেনেকুৱা লাগিলে ক'ব ये देखो सेटिंग चल रही है हाय कैमरामैन আমি ফটো উঠি আছো নচা হৈ গ'ল আমাৰ আজি আমি ফালি দিছোঁ ষ্টেজ ফালি দিছোঁ আমি ভিডিঅ'টো আপোনালোকক দেখাম মই हेलो गाइस सभी मोर स्टाइल में कॉपी कर सब बॉय सब के फोटो पाई दिलो মই ফটো কিনে আপোনালোকক সব দেখাই দিম তেনে হলে আজিলে আহিছো ভিডিওটো চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰি দিলে সাবস্ক্ৰাইব কৰি দিব চাও চাবলৈ বাই শেষত কেইখনমান ফটো আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ চাই ভাল লাগিল যদি ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব অ'কে বাই